তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰা সাবস্ক্ৰাইব কৰা আৰু লগৰ বেল আইকন বজাই দিয়া এনেকুৱা ভিডিঅ' আৰু পাবৰ কাৰণে আজি এইটো ভিডিঅ'ত আলোচনা কৰিম নাসা কি নাসাৰ ফুল ফৰ্ম কি আৰু নাসা কিমান চনত আৰু ক'ত স্থাপন কৰা হৈছিল নাসাৰ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন যাক নাসা বুলি কোৱা হয় 2 নম্বৰ নাসা কি ইয়াৰ এনসাৰটো হ'ল নাসা হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাতীয় মহাকাশ সংস্থা যি বিভিন্ন ধৰণৰ কাম কৰে যেনে মহাকাশ গৱেষণা সম্বন্ধীয় বস্তু আৱিষ্কাৰ কৰা আদি মাৰ্কিন মহাকাশ যাত্ৰাৰ এই প্ৰতিষ্ঠানৰ ভূমিকা এপ'লো চন্দ্ৰ যাত্ৰা মহাকাশ ষ্টেচন ও স্পেচ স্যাটেলাইট আদি লক্ষ্য কৰা দেখা যায় নাসা আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ প্ৰকল্পৰ সাথে যুক্ত 5টি সংস্থাৰ একটি আৰু তৃতীয় কোৱেশ্যনৰ এনসাৰটো হ'ল নাসা 29 জুলাই 1958 চনত আমেৰিকাৰ ৱাশ্বিংটন ডিচিতে নাসাৰ জন্ম হৈছিল